Hello guys, good morning once again. Welcome back to my YouTube channel. তো guys, আশা কৰো সকলোৱে ভালে আছে, মইও ভালে আছো আৰু আপোনালোক সদায় ভালে থাকিব। আজি হৈছে ঈদ আৰু ঈদত আজি মই গৈ আছো সাউন্ড সিস্টেম চলাবলৈ। ধুনীয়া এটা ভিউ মানে ৰাতিপুৱাৰ যিটো নজাৰা থাকে সেইটো নজাৰা। তো এইখিনি সময় যিটো সময় থাকে এইখিনি সময় আমি উপভোগ কৰিবলৈ নাপাওঁ। তো সকলোৱে ৰাতিপুৱা উঠিব, স্বাস্থ্যৰ কাৰণে ভাল। মইও উঠিম, চেষ্টা কৰিম বাৰু। তো এতিয়া বাজি আছে 5:30 আৰু এই 5:30 বজাতে আজি সোনকালে উঠিছোঁ, কিয়নো সোনকালে যাব লাগে। পুডুপাৰা যাম যিহেতু অকণমান দূৰ হয়। তো ইয়াৰ পৰা দোকানলৈকে যাওঁ, মাল লোড কৰোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো গাইজ আহি পালোঁ মই দোকান আৰু এইপিনে মাল উঠাই আছে। যাব বেছি বস্তু নাযায়, কিয়নো ইমান ডাঙৰ ছেটআপো নালাগে তাহাঁতক, খালি ৰাইচখনে শুনা পালে হ'ল। তো মাল লোড কৰা হৈ গ'ল ক'ব লাগিলে। আগত আৰু কেইটামান বস্তু উঠাই ল'ম, এতিয়া ইয়াৰ পৰা যাওঁ লওক। দোকানৰ পৰা ওলোৱাৰ পিছতে গাইজ এনেকুৱা বৰষুণ লগ পালোঁ, এতিয়ালৈকে মানে এৰিবলৈ নামেই লোৱা নাই। ভাগ্য ভাল তিৰপালখন লৈ আহিছিলোঁ বাবে ওপৰত দিব পাৰিলোঁ, নহ'লেতো এনেকৈ ক'ৰবাত ৰখি যাব লাগিলে হয় আৰু তাহাঁত। A few moments later. তো গাইজ আহি পালোঁ আমি ঈদগাহ মৈদান। এইটো হৈছে পুডুপাৰা ঈদগাহ মৈদান আৰু এইফালে আমাৰ ছেটআপ ৰেডি হৈ গৈছে। পানীত চিকি কৰিলোঁ, বহুত ঠাণ্ডাও লাগি আছে এতিয়া পানীত চিকি। তো গাইজ বতৰটো কি হৈছে নাজানো, এইকেইদিন কিবা পানী হৈ আছে। হ'ব পাৰে শান্তিমতে মানে নামাজো কৰিব নিদিয়া হৈ গৈছে। কি এই অৱস্থা তোৰ গাইজ, ধৰি ৰাখিব লগা হৈ গৈছে, কিয়নো পানী ভৰি আছে। উপায় নাই, নহ'লে ছিগনেলে নাপায়। তো আজিৰ আমাৰ ছেটআপ নামাজ পঢ়ি আছে। তো গাইজ পানীও কমিল, ঈদো শেষ হ'ল, মানে নামাজ পঢ়া শেষ হ'ল। এইপিনে আমাৰ বস্তুবিলাক খোলা পাতি সকলো শেষ হৈ গ'ল। তো ঐ কি কৰি আছা? হে কি গিলা পইচা জিকি গৈছে? 1 2 3 4 5 6 বাহ, কিমান আছে? 3000। গাইজ নতুন ট্ৰিক, বৰষুণত জিকিলে এনেকৈ শুকাই দিলে হ'ল, শুকাই যাব ধুনীয়াকৈ। নামাজ পঢ়লি কিয়? নামাজ পঢ়িব আমি নাজানো যে। নাজানা? পইচা শুকোৱা কাৰ্যসূচী চলি আছে, ভোকো লাগছে বহুত, কিন্তু বৰ্তমান খাব নোৱাৰোঁ একো। ইফালে পানী পৰি আছে, শেষ হোৱাই নাই পানী পৰা। যিহেতু ঘৰত একো খাই অহা নাছিলোঁ, তো আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো এইটোৱে, পুৰি আৰু চাহ। তো বলক এতিয়া যাওঁ। তো গাইজ আমি এতিয়া গান শুনি শুনি গৈ আছোঁ, কিয়নো যেতিয়া ক'ৰবাত যাওঁ তেনেকৈ মানে হোণ্ডাটো যদি লগত থাকে তো আমি গান শুনি শুনিয়ে দোকানলৈকে আহোঁ। তো এইপিনে ঘৰৰ ভিতৰত গান বজাই আছে আৰু এতিয়া আমি গান শুনি শুনি ঘৰলৈ গৈ আছোঁ।